থাৰ্ড এণ্ড লাষ্ট পাৰ্চেলটো তো এইটো এবাৰ খুলি চাওঁ কি আছে ইয়াৰ ভিতৰত তো দেউতাই দাড়ি কাটা বিলেটখন লৈ ল'লোঁ তো বলক নমস্কাৰ সুপ্ৰভাত গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজিৰ পৰা 10 দিনমান আগত মই মোৰ জীৱনৰ প্ৰথম উপাৰ্জন মানে মই টিউচন এটা লৈছিলোঁ আৰু তাৰ প্ৰথম পইচা পাইছিলোঁ আৰু সেই পইচাৰে মানে পইচা পোৱাৰ লগে লগে মই ফ্লিপকাৰ্টত যাই তিনিটা বস্তু অৰ্ডাৰ দিছিলোঁ একচুৱেলি যিমানখিনি পইচা পাইছিলোঁ সেইখিনি পইচাই দি এই তিনিটা বস্তু কিনাটো মানে পচিবল নাছিল মোৰ আগৰো মানে জমাৰ পইচা আছিল সেই জমাৰ পইচা লগাই এই তিনিটা বস্তু মই অৰ্ডাৰ দিছিলোঁ আৰু সেই তিনিটা গোটেইকেইটা বস্তু আজি আহি এনে মোৰ হাতত পাইছে মানে কালি লাষ্ট পাৰ্চেলটো আহিছিল মানে এদিন আহি আছিল আৰু মই জমা কৰি থৈ দিছিলোঁ ভাবিছিলোঁ যে এটা ভিডিঅ' বনাই গোটেইকেইটা আনবক্সিং কৰি দিম আৰু আজি এই ভিডিঅ'টোত মই আজি এই গোটেইকেইটা পাৰ্চেল আনবক্সিং কৰিম কি আছে ইয়াৰ ভিতৰত তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ৰবক মই দেউতাৰ মানে দাড়ি কাটা বিলেটখন লৈ আহোঁ সেই দাড়ি কাটা বিলেটখন আজি ভিডিঅ'টো আৰম্ভ কৰিম তো গাইজ লৈ আহিলোঁ দেউতাৰ দাড়ি কাটা বিলেটখন আৰু এতিয়া এইটো প্ৰথমতে আনবক্সিং কৰিম বলক এটা বেগ স্কুল বেগ আৰু ল'ৰা আৰু ছোৱালী দুয়োটাই ইউজ কৰিব পাৰে আৰু এইটো মেটেলটো হৈছে পলিষ্টাৰৰ আৰু ৱাটাৰপ্ৰুফ হয় বেগটো ৰেইন কভাৰ নাই বাৰু মই ৰেইন কভাৰ থকা বিচাৰিছিলোঁ কিন্তু ৰেইন কভাৰ থকা বহুত বেছি দাম হৈ যায় আৰু লগতে পাইছিলোঁ কিন্তু মোৰ মানে পচন্দ হোৱা নাছিলে এইকেইটা বেগ আৰু এতিয়া চাব পাৰে আৰু মোক একচুৱেলি এই চেন থকা বেছিকৈ চেন থকা বেগ লাগে দেখাই দিছোঁ ইয়াতে ডাঙৰ চেন আছে তিনিডাল এইডাল আৰু এইডাল তিনিডাল ডাঙৰ চেন আছে আৰু লগতে সৰু চেনো দুডাল আছে তো মোক এনেকুৱা চেন বেছি থকা বেগ লাগে একচুৱেলি তো ঠিক আছে এইটো হৈছে মোৰ প্ৰথম যিটো পাৰ্চেলটো গাইজ তো এইটো আছিল প্ৰথম পাৰ্চেল যিটো আহি পাইছিল তো এতিয়া মই ছেকেণ্ডটো খুলিম আৰু এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'বচোন এইটো মই কলেজত লৈ যাব লাগিব কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব তো গাইজ এইবাৰ ছেকেণ্ড পাৰ্চেলটো আনবক্সিং কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ ভিতৰত কি আছে চাওঁ তো একচুৱেলি এইটো মায়ে খুলিছিলে আগতে তাৰে পিছত আকৌ মই এইটো টেপ চেপ মাৰিছিলোঁ মায়ে গম পোৱা নাছিল যে মই এইটো আনবক্সিং কৰিম তো বলক এইটো খুলি চাওঁ কি আছে ভিতৰত গাইজ এইবিলাক বাদ দিয়ক এইটো এটা হৈছে মোৰ ৱাটচ কেনেকৈ খোলে এইখন বহুত টান হৈছে কেনেকৈ খুলিব পাৰোঁ এনেকৈ খুলিব গাইজ এইটো হৈছে মেটেৰিয়েলটো হৈছে ষ্টেইনলেছ ষ্টীল আৰু লগতে ডিছপ্লেখন হৈছে ব্লু আৰু 6 মাহৰ ৱাৰেণ্টি আছে তো এই ৱাটচটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন তো গাইজ এইটো হৈছে থাৰ্ড এণ্ড লাষ্ট পাৰ্চেলটো তো এইটো এবাৰ খুলি চাওঁ কি আছে ইয়াৰ ভিতৰত তো দেউতাই দাড়ি কাটা বিলেটখন লৈ ল'লোঁ আৰু বলক আপোনালোকে গম পাইছে এইটো এটা ৱাটচে হয় প্লাষ্টিক মাৰা আছে এইখিনি কাটিব লাগিব আমি গাইজ এইটো বেছি নুখুলোঁ মানে এইটো গিফ্ট দিব লাগিব বেলেগৰ বাৰ্থডে গিফ্ট হয় তো কেনেকুৱা লাগিছে ক'ব এইটো ৱাটচটো আৰু এইটো ষ্টেইনলেছ ষ্টীলৰে হয় আৰু 1 ইয়াৰৰ ৱাৰেণ্টি আছে আৰু লগতে ইয়াৰ ডিছপ্লেখন হোৱাইট হয় তো গাইজ এই তিনিটা বস্তুৱে মই অৰ্ডাৰ দিছিলোঁ আৰু মই প্ৰথম পইচাখিনিৰে টিউচনৰ পৰা
গাইজ পাৰ্চেলকেইটা কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভ্লগবিলাক আহি থাকিব তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভ্লগবিলাক পাই থাকিব তো চাই থাকিব ভ্লগবিলাক থেংকছ ফৰ ৱাচিং বাই বাই